সাংবাদিক বন্ধুসকল, আমাৰ ওদালগুৰি ভৈৰৱকুণ্ড পথৰ ওপৰত আজি এখন পকী দলং প্ৰায় 300 মিটাৰতকৈ অধিক। এই দলংখন অত্যন্ত প্ৰয়োজনীয় আছিল। আজি সেই পকী দলংখনৰ আধাৰশিলা স্থাপন হ'ল। প্ৰায় 34 কোটি টকা এই আঁচনিখনত খৰচ কৰা হ'ব। উত্তৰ পূব পৰিষদে এই আঁচনিখন ৰূপায়ণত সহায় কৰিছে। এই আঁচনিটো BTR চুক্তিৰ এটা অংগ আছিলে। আজি আমি সকলোৱে লগ হৈ এই আঁচনিখনৰ শুভাৰম্ভ কৰিলোঁ। 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত দলংখন সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা চলোৱা হ'ব। এই দলংখন সম্পূৰ্ণ হ'লে ই অৰুণাচলৰ টাৱাঙলৈকে যোৱা বিকল্প পথটো আমাৰ বাবে বাস্তৱ হৈ পৰিব আৰু এই বিকল্প পথটোৰ বিকাশ সাধিলে টাৱাঙলৈকে যোৱা ডিষ্টেঞ্চটো বহু পৰিমাণে কমি যাব। হ'ব, আমি অসমৰ 4000 হাইস্কুল উন্নয়নৰ বাবে 10,000 কোটি টকা ব্যয় কৰিম। মোৰ স্বাধীনতা দিৱসৰ ভাষণত এই বিষয়ে আমি উল্লেখ কৰিছিলোঁ আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত এই কাৰ্যসূচী বা ক'ত কেনেকৈ হ'ব তাৰ বিষয়ে আমি সম্পূৰ্ণ ৰূপৰেখা ৰাইজৰ সন্মুখত প্ৰস্তুত। কিছু সময়ৰ আগতে অজিত ভূঞাই এটা প্ৰেছ মিট দিছে যে ক'লা চাহৰ সৃষ্টি হ'ব যদি ইংৰাজী মাধ্যম যদি অন্তৰ্ভুক্ত হয়। আৰু বগা চাহ থকাতকৈ ক'লা চাহ থাকক না, কি বেয়া? তাত কি অসুবিধা কি আছে? আজি ইমান দিন আমি স্বাধীনতাৰ পিছত বগা চাহাব দেখিলোঁ। এতিয়া যদি ক'লা চাহাব, মিঠা বৰণীয়া চাহাব হয়, এইটোতো আমাৰ কাৰণে গৌৰৱৰ কথা, হয় ন? গতিকে যি নহওক, মানুহক কালাৰ লৈ পেলাই কথা ক'ব নালাগে। কোনে কৈছে মই নাজানো, মই নাজানো, মই শুনাও নাই। কিন্তু যদি কৈছে যে এই কালাৰ লৈ কথা ক'লে বহুতে মনত দুখ পায়। কালি ছ'চিয়েল মিডিয়াত আহিছিল যে যদি সাংবাদিকে কেজৰিৱালৰ ওপৰত প্ৰশ্ন কৰে তেনেহ'লে সাংবাদিকৰ দৰমহা কৰ্তন হ'ব। মই নাজানো এইবিলাক। আমি হোলাৰ ভাই মূলা কি এইবিলাক খবৰ ৰাখোঁ, হয় নহয়? অন্য এটা অভিযোগ এটা আছে ছাৰ, ৰাইজৰ অভিযোগ এটা, আমাৰ যিজন অভিভাৱক মন্ত্ৰী অন্যান্য ডিষ্ট্ৰিক্টৰ যিটো ভূমিকা, সেই ভূমিকা কিন্তু তেখেতৰ ইয়াত দেখিবলৈ বৰ দুৰ্বল ভূমিকা। তেনেকুৱা ক্ষেত্ৰত তেওঁ কৈছে। ঠিক আছে, মই শুনিলোঁ বাৰু। ছাৰ আৰু এটা বিষয় এটা আছে, মঙলদৈ ভুটীয়াচাং পথটো অত্যন্ত অৱস্থা বেয়া হৈছে। এইটো ছাৰ এটা ব্যৱস্থা ল'ব লাগে। মই কিমান কিলোমিটাৰ বেয়া হৈ আছে? ছাৰ মোটামুটি কমপ্লিট ৰাস্তাটো হৈছে মঙলদৈৰ পৰা ভুটীয়াচাংলৈকে। মই এবাৰ আজিয়ে খবৰ সমষ্টি 3টা পৰে ছাৰ।